মই নিজৰ ঠাইখনৰ কথা কৈছোঁ অকণমান চেলফিছ এইকাৰণে হৈছোঁ কাৰণ মোৰ নিজৰ মা দেউতা ফচি আছে মোৰ গোটেই ঘৰৰ ওচৰৰ মানুহ ফচি আছে উদ্ধাৰ কৰক মোৰ ঘৰখনৰ এৰিয়াটো হৈছে শিৱসাগৰ শিমলুগুৰিৰ টিপমীয়া গাঁও বচা গাঁও ৰামুগাঁও এৰিয়াটো সেই এৰিয়াটোত মানুহখিনিক উদ্ধাৰ কৰক বহুত বেছি ভয়ংকৰ অৱস্থা মানে গোটেই ৰাতিটো খোৱা নাই কথাটো হৈছে ৰাতিপুৱাই গ'ল কিন্তু মানুহখিনি তেনেকৈ আবদ্ধ হৈয়ে থাকিলে আৰু ৰেস্কিউ টিমৰ যি ব্যৱস্থা কৰিছিলে চিধা চিধি কথা এইটোৱে যে ৰেস্কিউ টিমৰ ব্যৱস্থাটো একেবাৰে দুৰ্বল হৈছে মানে একোৱে হোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক মই পোনপটীয়াকৈ অনুৰোধ কৰিছোঁ যে আপুনি যিহেতু কৈছে এয়াৰফ'ৰ্চ ব্যৱহাৰ কৰিবৰ কাৰণে স্থলসেনা বায়ুসেনা সকলো ব্যৱহাৰ কৰিবৰ কাৰণে SDRF NDRF কিন্তু আপুনি কেৱল নিৰ্দেশনা দি পেলাই ৰৈ থমকি নাথাকিব আপুনি চাওক যে বস্তুখিনি হৈছেনে নাই কাৰণ ইমান গাঁও আছে ইমানখিনি সৰু সৰু ঠাই আছে যিখিনি ঠাইলৈ গৈ এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰকাৰী দল পোৱা নাই কালি আবেলিৰ পৰা মানুহবিলাক আবদ্ধ হৈ আছে মানে মোৰ ঠাইখিনি শিমলুগুৰি বচা গাঁও টিপমীয়া গাঁও ৰামুগাঁও এই এৰিয়াখিনিত মই প্ৰথমে মোৰ ঘৰৰ অৱস্থাটো মই নকওঁৱেই মোৰ ঘৰখন নাই মোৰ মা দেউতা কেনেকৈ আছে ক'ত আছে সেইখিনি বাৰু মই পিছৰ কথা কিন্তু মোৰ ঠাইখিনিত এখন বৃদ্ধাশ্ৰম আছিলে প্ৰথম মই সেইটো আপোনালোকক মই দৃষ্টিগোচৰ কৰোঁ যে এখন বৃদ্ধাশ্ৰম আছিলে য'ত 13 গৰাকী বৃদ্ধা আছিলে ককা আইতাহঁত থাকে এটা বাঁহৰ ঘৰত তাতো মানে মাটিৰ লেভেলতকৈ তেওঁলোকৰ লেভেলটো অকণমান তলত মানে পথাৰৰ অকণমান নামি থাকে যে তেনেকুৱা এৰিয়াত তেওঁলোকৰ ঘৰখন আছিলে যিখন ঘৰ মানে এইটো দুৰ্যোগত যে বাচি থকাৰ কোনো ধৰণৰ তেওঁলোকৰ উপায় নাই তেওঁলোকে গোটেই ৰাতি নিশা তিতি আছে আৰু যেতিয়া ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে টিম এটা গৈছে মানে এখন নাও গৈছিলে যিখন নাও দেউতাহঁতে নিজৰ কাৰণে নিবিচাৰি সেই ককা আইতাহঁতক মানে বচাবৰ কাৰণে ইমান চিঞৰিছে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে কিন্তু ৰেস্কিউ টিমৰ ৰেছপন্স একেবাৰে বেয়া মানে কথা এইটোৱে যে ৰেস্কিউ টিমৰ ৰেছপন্স বহুত বেছি বেয়া এইটো সময়ত মানুহক মানে এটিটিউড দেখায় বা ৰেস্কিউ কোনো ইগনোৰ কৰি এনেকুৱা ধৰণৰ কি কৰি আছে মই বুজি পোৱা নাই আচলতে আপোনালোকে যে কৈছে বায়ুসেনা ব্যৱহাৰ কৰক স্থলসেনা ব্যৱহাৰ কৰক এইখিনিৰ সময় একেবাৰে আহি পালেহি মানে কেৱল নিৰ্দেশনা দি সামৰি থৈ দিলেই নহ'ব এইখিনি কাম কাৰ্যকৰী কৰক দৰকাৰ হৈছে হেলিকপ্টাৰ দি কাম কৰক স্থলসেনাই কেনেকৈ কাম কৰে মুঠতে 1খন 5খন 4খন এনেকুৱা বোট দি পেলাই কোনো কাকো বচাব নোৱাৰে কাৰণ লাখ লাখ মানুহ আবদ্ধ হৈ আছে মই আপোনাক কৈছোঁ শিশু কণ কেঁচুৱা লৈ পেলাই মাতৃ টিঙৰ ওপৰত উঠি আছে গছৰ ওপৰত উঠি আছে বৃদ্ধ তেওঁলোকে এডিঙি পানীত ঘৰৰ ভিতৰতে সোমাই থাকিলে এনেকুৱা ধৰণৰ অৱস্থা মানে কিমান কি বেয়া খবৰ আহিব পাৰে আমি এতিয়ালৈকে ভাবিব পৰা নাই কিমান মানুহ সন্ধানহীন হ'ল সেইটো এতিয়ালৈকে আমি হিচাপ কৰিবলৈ আৰম্ভই কৰিব পৰা নাই মোৰ নিজৰ ঘৰখন শেষ আমাৰ সা সম্পত্তি যিমান যি আছিলে সকলোবোৰ শেষ কিন্তু কথাটো হ'ল কেৱল কেইটামান নিৰ্দিষ্ট স্থানত আপোনালোকে উদ্ধাৰ অভিযান চলাই থাকিলে নহ'ব বহুত সৰু সৰু গাঁও আছে বহুত মানুহ এফেক্ট হৈছে লাখ লাখ মানুহ এফেক্ট হৈছে মানে এতিয়া কথাটো হৈছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া হওক সুশান্ত বৰগোহাঁই ডাঙৰীয়া হওক অখিল গগৈ ডাঙৰীয়া হওক নিজৰ গোটেই জিলাখন আপোনালোকে এতিয়া সমষ্টি ডিভাইড কৰি নাচাব আৰু গোটেই জিলাখনৰ ইমান এটা গোটেই অসমখনৰ এনেকুৱা এটা ভয়ংকৰ দুৰ্যোগ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু কেতিয়াও শিৱসাগৰ কেতিয়াও চৰাইদেউ কেতিয়াও নাজিৰা কেতিয়াও এনেকুৱা ভয়ংকৰ অৱস্থাৰ কাৰণে প্ৰস্তুত নাছিলে ৰাতিপুৱালৈকে আমি কেনেকৈ ভাবিছিলোঁ যে নিশাৰ ভিতৰতে আমাৰ গোটেই জীৱনবোৰ সলনি হৈ যাব এতিয়া এনেকুৱা হৈছে মা দেউতাহঁতৰ খাবলৈ অকণমান খাদ্য নাই অকণমান পানী নাই একো তেওঁলোকে ব্যৱস্থাই কৰিব পৰা নাই মানে কোনো ধৰণৰ সুযোগেই নাই যদি চৰকাৰ প্ৰশাসনে এইটো ক্ষেত্ৰত আমাক সহায় নকৰে তেনেহ'লে জীয়াই থকা মানুহখিনিও কিমান দেৰিলৈকে জীয়াই থাকিব সেইটো আপুনি একো ভাবিব নোৱাৰে গতিকে সৰু সৰু বহুত গাঁও আছে যিবোৰ ঘৰলৈকে এতিয়ালৈকে ৰেস্কিউ টিমৰ কোনো ধৰণৰ ৰেছপন্স গৈ পোৱাগৈ নাই মানুহে বহুত কমপ্লেইন দিছে যে গোটেই ৰাতি ফোন কৰিছে ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে মুকলি কৰা হেল্পলাইনক কিন্তু কোনো ধৰণৰ ৰেছপন্স পোৱা নাই কোনোবাই কয় মই এইটো এৰিয়াৰ চাৰ্জত আছোঁ সেইটো এৰিয়াৰ চাৰ্জত মই নাই সেইবোৰ বাদ দিয়ক যোনে যেনেকৈ পাৰে মানুহখিনিক মুঠতে সহায় কৰক এতিয়া সহায় কৰক কাৰণ গোটেই নহ'লে শেষ হৈ যাব তিনিখন মই এতিয়ালৈকে জনাত শিৱসাগৰ চৰাইদেউ যোৰহাট জিলা গোটেই 3খন জিলা শেষ হৈ যাব মানে প্ৰকৃতিৰ এনেকুৱা ধ্বংসলীলাৰ কাৰণে প্ৰস্তুত কোনো নাছিলে কিমান মানুহ এফেক্ট হৈছে কিমান মানুহৰ কি হৈছে আমি নাজানো